গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলো ভালে আছে। পুনৰ নতুন এটা ভ্লগ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিলোঁ। মই দেৱযানীয়ে মোৰ ইউটিউব চেনেলত আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু পচলা খাই ভাল পায়নে? পচলা কাৰ কাৰ প্ৰিয় কমেণ্ট কৰি জনাবচোন। ময়ো আজি আপোনালোকৰ লগত মইনো কেনেকৈ পচলাৰ তৰকাৰীখন বনালোঁ তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছোঁ। তেনেহ'লে আহকচোন ষ্টাৰ্ট কৰোঁ। মই ইয়াত অকল পচলা তৰকাৰীয়ে বনাই নেদেখুৱাওঁ আপোনালোকক, আৰু এখন তৰকাৰী বনাই দেখুৱাম। দুয়োখন তৰকাৰী মই একেলগেই পাতি দিছোঁ গেছত। তেনেহ'লে চাই থাকক আজিৰ ভ্লগটো। মই এইফালে কাবুলী বুটৰ লগত পটল বনাবলৈ ৰেডি কৰিছোঁ, আৰু তাৰ কাৰণে মই এতিয়া পিঁয়াজ ৰেডি কৰি লৈছোঁ কাটি পেলাই, আৰু আদা নহৰু লগতে লৈ লৈছোঁ। আৰু এইখন মই পচলা তৰকাৰীৰ কাৰণে পিঁয়াজখিনি ভাজি আছোঁ, আৰু লগতে তেজপাত আদা নহৰু গোটেইখিনি দি লৈছোঁ। ইয়াত মই বেছি মছলা ব্যৱহাৰ নকৰোঁ। আৰু আনফালে মই পটলখিনি দুটুকুৰকৈ কাটি পেলাই ফ্ৰাই কৰি লৈছোঁ নিমখ হালধি সানি। কেতিয়াবা আপোনালোকেও খাই চাবচোন, পটলৰ লগত কাবুলী বুটৰ তৰকাৰীখন খুব ভাল লাগে খাবলৈ। আৰু এতিয়া মই ইয়াত তেজপাত দি দিছোঁ। তাৰপিছত মই ইয়াত এতিয়া পিঁয়াজ দি দিম, আৰু গোটেইখিনি অলপ সময় ভাজি ল'ম। পিঁয়াজখিনি প্ৰায় ৰঙচুৱা হৈ গৈছে, আৰু এই সময়তে মই ইয়াত আদা আৰু নহৰু পেষ্টটো দি দিছোঁ। আৰু এতিয়া মই ইয়াত হালধি দি দিছোঁ। আৰু এইফালে এতিয়া মই কলপচলাখিনি দিব পৰা হৈ গৈছে, তাৰ বাবে মই ইয়াত হালধিখিনি দি লৈছোঁ। আৰু কলপচলা মই ৰঙালাওৰ লগত বনাম। এয়া কাটি থোৱা ৰঙালাওখিনি মই এতিয়া ইয়াত দি দিছোঁ। ৰঙালাওটো অলপ মিঠা হ'লে ভাল, তেতিয়া তৰকাৰীখন বেছি সোৱাদ লগা হৈ পৰে। আগতীয়াকৈ বুটখিনি বইল কৰি লৈছিলোঁ আলুৰ লগত, কাবুলী বুটখিনি। আৰু এতিয়া মই এইখিনি ইয়াত ঢালি দিছোঁ। তাৰ পাছত মই এতিয়া ফ্ৰাই কৰি লোৱা পটলখিনি তাত দি দিম। তাৰপিছত মই ইয়াত নিমখ দি দিছোঁ, আৰু মই পচলা তৰকাৰীখনতো নিমখ দি দিছোঁ। আপোনালোকে চাগে মনতে ভাবিছে যে ইমান কমকৈ নিমখ দিছেনে? নহয়, আচলতে মই নিমখ অকণমান আদা নহৰুখিনি পিছতেই দি দিছিলোঁ, সেইকাৰণে মই অলপ কমকৈ দিছোঁ এতিয়া। আৰু এতিয়া মই পচলাখিনি ইয়াত ঢালি দিছোঁ।
কল পচলাৰ তৰকাৰীখনত মাছ মাংসৰ দৰে ইমান জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, গৰম মছলা এইবিলাকৰ দৰকাৰ নাই। তাৰে নিজৰ এটা সোৱাদ আছে আৰু সেই সোৱাদটোৰ কাৰণেই মই বেলেগ মছলা ব্যৱহাৰ কৰা নাই। আৰু এয়া আমাৰ দেওৰৰ ছোৱালীজনী অকণমানিজনী খেলি আছে গুডুৰ লগত। অলপ সময়ৰ কাৰণে মই ঢাকি দিছিলোঁ গোটেইখিনি মছলাৰ সৈতে মিহলি হৈ যাবৰ কাৰণে। আৰু এতিয়া মই ইয়াত জিৰা পাউডাৰ অকণমান দি দিছোঁ। আহকচোন চাওঁ পচলাৰ তৰকাৰীখিনি কিমান দূৰ আগবাঢ়িছে। পচলাৰ পৰা এতিয়া পানী ওলাবলৈ আৰম্ভ কৰিছে। এতিয়া মই কাবুলী বুটখিনিত অকণমান পানী দি দিম। এতিয়া ধুনীয়া উতল আহিবলৈ আৰম্ভ কৰিছে আৰু এই সময়তে মই এতিয়া নমোৱাৰ আগে আগে কাচুৰি মেথি ইয়াত দি দিছোঁ। এতিয়া মোৰ কাবুলী বুটৰ তৰকাৰী হৈ গৈছে। ৰঙালাওৰ লগত পচলাৰ তৰকাৰীখনত মই কেৱল তেজপাত, পিঁয়াজ, আদা নহৰু আৰু অকণমান ভোট জলকীয়া দি দিছোঁ আৰু তাৰ বাহিৰে মই একো মছলা ব্যৱহাৰ কৰা নাই। দেখিছেনে মই ভোট জলকীয়া অলপ দি দিছোঁ, তাৰ পৰা এটা নতুন ধুনীয়া এটা ফ্লেভাৰ আহিব। গাইজ, আজিৰ ব্লগটো চাই আপোনালোকৰ বাৰু কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু ভাল পালে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এয়া দেখিছেনে মোৰ পটলৰ লগত কাবুলী বুটৰ তৰকাৰীখন ৰেডি হৈ গৈছে আৰু আনফালে মই আপোনালোকক দেখুৱাই আছোঁ মোৰ ৰঙালাওৰ লগত বনোৱা পচলাৰ তৰকাৰীখন। এয়া কিমান ধুনীয়াকৈ সিজি গৈছে আৰু খাবলৈ বহুত ধুনীয়া হৈছিলে, বহুত টেষ্টি হৈছিলে। এয়া দেখিছেনে মোৰ ৰঙালাওৰ লগত বনোৱা পচলাৰ তৰকাৰীখন। গৰম গৰম ভাতৰ লগত আপোনালোকেও এনেকৈ খাই চাব, বনাই খুব ভাল পাব। তেনেহ'লে গাইজ, আজিলৈ ইমানতে ব্লগটো সামৰিলোঁ। ধন্যবাদ।